নমস্কাৰ, মই নৱজ্যোতি বৰা। আপোনালোকে চাই আছে নতুন চিন্তা। নতুন চিন্তাৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি জোনাকখৰা পদূলিৰ গান শিতান আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰিয় দৰ্শক, আজি এই শিতানত আপোনালোকে শুনিবলৈ পাব অসমৰ জনপ্ৰিয় কবি, সমালোচক তথা ইতিহাস চৰ্চাবিদ নবীন বুঢ়াগোহাঁইৰ কবিতা এদিন একোৱেই ভাল নলগা হৈ আহিব। কবিতাৰ শিৰোনাম এদিন একোৱেই ভাল নলগা হৈ আহিব। কবি নবীন বুঢ়াগোহাঁই। জীৱনৰ ৰ'দে বৰষুণে আজি যি ভাল লগা, স্বপ্নৰ আকাশে বতাহে আজি যি স্বপ্ন দুঃস্বপ্ন, এদিন সকলো নিজাৰ পৰিব শেষ সীমান্ত এটা। আজি যি দেখিছোঁ তেওঁৰ দুচকুৰ গভীৰত, আজি যি ধাৰণ কৰিছোঁ মোৰ বুকুৰ ভিতৰত, আজি যি লিখিছে তেওঁ কাতৰ প্ৰবাহেৰে চিঠিৰ বাকৰিত, এদিন সকলোবোৰ সৰা পাতৰ দৰে শুকাই যাব। এদিন সকলো শেষ হৈ যাব বিষণ্ণ আবেলি এটাত। যৌৱনৰ সপোন, জীৱনৰ ৰং, হেঁপাহৰ মন নিজৰা, বুকুৰ ভিতৰত গোপনে লিখি ৰখা এটা কুশল শব্দময় নাম। জীৱনৰ দুখমোকালিত উঠি অহা বেলি এদিন জীৱনৰ আবেলি এটাত ওলমি থাকিব। সেইদিনা নিজৰ সৈতে কথা পাতি পাতি আমি সোঁৱৰণিৰ বুকু ফালি সুসময় স্মৃতি উদযাপন কৰিব লাগিব। এদিন ৰাতিৰ ভৰত ভাগি পৰিব আমাৰ আকাশ, ওলমি পৰিব আমাৰ কৰুণ মুখ, বিষণ্ণ আঙুলি, বিষণ্ণ মনত বহি বহি এটা বেজেৰুৱা চৰাই। এদিন একোৱেই ভাল নলগা হৈ আহিব। যি ভাল লগা গানেৰে আজি সাজি ফুৰিছোঁ বিলাসী চৈ, এদিন একোৱেই ভাল নলগা হৈ আহিব। প্ৰিয় দৰ্শক, আপোনালোকে চাই আছিলে নতুন চিন্তা। যদি ফেচবুকত চাই আছে তেনেহ'লে আমাৰ নতুন চিন্তা পেজটো লাইক কৰিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।